हेलो गाइस गुड इवनिंग। आज मैं आपलोक मैं APR फाइनल काट अफ किमान যাব পাৰে তাৰ ওপৰত ভিডিওটো বনাম আৰু লৰা আৰু ছোৱালীৰ সকলোৰে বাবে বনাম কাট অফ কাৰ কিমান যাব পাৰে। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব লৰা আৰু ছোৱালীৰ কাট অফ কিমান যাব পাৰে। আৰু যদি আপোনালোকৰ APR ডিস্ট্ৰিক্ট ওয়াইজ যায় ডিস্ট্ৰিক্ট ওয়াইজ গলে কোন কেখন ডিস্ট্ৰিক্টত হাইষ্ট কাট অফ যায় মই আপোনালোকক জনাই দিম। প্ৰথম আপোনালোকৰ ডিস্ট্ৰিক্ট হাইষ্ট কাট অফ যদি ডিস্ট্ৰিক্ট ওয়াইজ যায় বাই চান্স আপোনালোকৰ হাইষ্ট কাট অফ যোৱা হ'ল লখিমপুৰ, যোৰহাট, ধেমাজি, বৰপেটা, বাক্সা আৰু আপোনালোকৰ নলবাৰী আৰু শিৱসাগৰ। এইকেইখনত মানে আপোনালোকৰ জেনেৰেল কেটেগৰী ক্ষেত্ৰত কৈছোঁ, জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত এইকেইখনত মানে বহুত কাট অফ যায় বুজিছে নহয়। এই যোনকেইখন ডিস্ট্ৰিক্ট ক'লোঁ লখিমপুৰ, যোৰহাট, ধেমাজি, বৰপেটা, বাক্সা, নলবাৰী আৰু শিৱসাগৰ, এইকেইখন ডিস্ট্ৰিক্টত মানে জেনেৰেলৰ ক্ষেত্ৰত আনৰিজাৰ্ভ যিটো UR কেটেগৰীৰ ক্ষেত্ৰত বহুত কাট অফ যায়। ফিজিকেলৰ ক্ষেত্ৰতে হওক বা ৰিটেনৰ ক্ষেত্ৰতে হওক UR ক্ষেত্ৰত বহুত কাট অফ যায় বুজিছে নহয়। সো এইকেইখনৰ ওপৰতে প্ৰথম মই বনাই ল'ম, তাৰপিছত আপোনালোকৰ বাকীখিনি কথাও ক'ম। প্ৰথমটো কথা হ'ল এইকেইখন ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে কিমান পাব লাগিব জেনেৰেল কেটেগৰী হ'লে। কাষ্টৰ কথা কোৱা নাই দেই, মই আপোনালোকক জেনেৰেল কেটেগৰীৰ কথাই কৈছোঁ। যিহেতু আপোনালোকে এইকেইখন ডিস্ট্ৰিক্টত হাইষ্ট কাট অফ যায়, আপোনালোকে এতিয়া এইকেইখন ডিস্ট্ৰিক্টত যদি জেনেৰেল কেটেগৰী হয় আপোনালোকে ফিজিকেলত আপোনালোকে 31 পাবই লাগিব জেনেৰেল কেটেগৰী হ'লে। প্ৰথম কথা আপোনালোকে ফিজিকেলত 30 বা 31 পাবই লাগিব, এইটো মই আপোনালোকক কৈছোঁ। ফিজিকেলত 30 বা 31 এইকেইখন ডিস্ট্ৰিক্টৰ যদি ভিতৰৰ মানুহ হয় 30 বা 31 পাব লাগিব জেনেৰেল কেটেগৰী হ'লে ফিজিকেলৰ ক্ষেত্ৰত। আৰু আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত ৰিটেনততো আপোনালোকে সকলোৱে জানে APR কেণ্ডিডেট যিহেতু আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হয় আৰু যিহেতু অলপ সিহঁতৰ নলেজ থাকে। চ' আৰু ABUB বেছৰ যিহেতু 9-10ৰ কুৱেশ্যন লেভেল হয়, চ' সিহঁতি নাই কমেও 40 উঠাবই লাগিব, কাৰণ যিহেতু প্ৰশ্নবিলাক ইজি আহে আৰু ছায়েন্সৰ প্লেয়াৰৰ কাৰণে সেইবোৰ প্ৰশ্ন আৰু ইজি হৈ পৰে, যিবোৰ মানে সহজ প্ৰশ্ন আহে মানে আপোনালোকৰ এক্সামৰ ক্ষেত্ৰত। যিটো আপোনালোকৰ ABUBত এক্সাম হ'ব সেই ছেম এক্সামেই হ'ব আপোনালোকৰ APR ক্ষেত্ৰত, মানে কম্বাইন এক্সামটো যিটো পাতিব APR ABUB ফায়াৰ সকলোৱে একেটা এক্সামেই হ'ব, একেখন প্ৰশ্ন কাকতে হ'ব। চ' যিখিনি মানে আপোনালোকৰ APR কেণ্ডিডেট হয় সেইখিনিয়ে মানে আপোনালোকৰ তাত বহুত মাৰ্ক উঠাব পাৰিব, মানে যিহেতু ছায়েন্সৰ প্লেয়াৰ যিহেতু অলপ হ'লেও নলেজ বেছি আছে আপোনালোকৰ কি বুলি কয়, যিখিনি মানে আৰ্টছতকৈ অকণমান হ'লেও নলেজ বেছি থাকে ন। চ' আপোনালোকে 40 উঠাবই লাগিব ৰিটেনৰ ক্ষেত্ৰত, মানে 40 উঠাবই, প্ৰায়ভাগে উঠাব। চ' কাট অফ কিমান যাব পাৰে মই আপোনালোকক জনাইছোঁ। ইফালে হ'ল আপোনালোকৰ কি হ'ল 30, ফিজিকেলত 30 ধৰক, তাৰপিছত আপোনালোকৰ ৰিটেনততো 40 ধৰিবই লাগিব APR ক্ষেত্ৰত, মই আপোনালোকক কৈ দিছোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত জেনেৰেলৰ ক্ষেত্ৰত ৰিটেনত 40 ধৰিব লাগিব আৰু ফিজিকেলত 30 ধৰিব লাগিব, টোটেল 70। আৰু NCC সকলোৰে নাথাকে, NCCত বাৰু এনেই এটা ধৰি ল'ব পাৰে আৰু আপোনালোকে ভাইবাত 2 ধৰি ল'ব পাৰে, টোটেল 3 এনেই ধৰি ল'ব পাৰে এক্সট্ৰাকৈ। আপোনালোকৰ 70 লগত আপোনালোকে 3 প্লাছ কৰিলে আপোনালোকৰ কিমান হ'ল 73। আপোনালোকে এইকেইখন যিকেইখন ডিস্ট্ৰিক্ট ক'লোঁ ন, এই ডিস্ট্ৰিক্টকেইখনত আপোনালোকে 73 জেনেৰেলে পাবই লাগিব আপোনালোকক ক'লোঁ। আৰু এইকেইখন ডিস্ট্ৰিক্টতকৈ আপোনালোকৰ কেইখনমান ডিস্ট্ৰিক্ট আছে আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্ট, যিখন ডিস্ট্ৰিক্টত আপোনালোকৰ ST খিনিৰ কাৰণে ST খিনিও কাট অফ বহুত যায়। কাষ্টৰ যিখন মানে ধেমাজি ডিস্ট্ৰিক্ট আছে, ধেমাজি ডিস্ট্ৰিক্ট আৰু লখিমপুৰ ডিস্ট্ৰিক্টত আপোনালোকৰ কাষ্টও কাট অফ বহুত যায়। আৰু যোৰহাট ডিস্ট্ৰিক্ট, এই তিনিখনত আপোনালোকৰ যিখিনি মানে কাষ্ট থাকে SC ST OBC সেইখিনি কাট অফো বহুত যায় বুজিছে নহয়। যদি ধেমাজি আৰু যোনকেইখন ডিস্ট্ৰিক্টত মানে এই কাষ্টৰ ক্ষেত্ৰতো বেছিকৈ যায় বুলি যে কৈছিলোঁ, কাষ্টৰ ক্ষেত্ৰত বেছিকৈ গ'লেও আপোনালোকে এতিয়া যিটো মই জেনেৰেলৰ কথা ক'লোঁ তাতকৈ আপোনালোকে 3 কমাই ধৰিব লাগিব। আপোনালোকে কাষ্ট হ'লে 70 পাব লাগিব এইকেইখন ডিস্ট্ৰিক্টত। আৰু বাকীকেইখন ডিস্ট্ৰিক্টত আপোনালোকৰ কাট অফ ইমান হাই নাযায়, মানে যোনকেইখন বাকীবিলাক ডিস্ট্ৰিক্ট আছে কাট অফ ইমান হাই নাযায় বাকীবিলাক ডিস্ট্ৰিক্টত, মানে আপোনালোকৰ সিহঁতৰ ফিজিকেল কাট অফো হাই নাযায় ধৰিলেও আপোনালোকৰ কি বুলি কয় ৰিটেনৰ কাট অফো হাই নাযায়, মানে কি ৰিটেনৰ সৈতে মিলাই কৰি হ'লেও মানে টোটেল মাৰ্কটো ইমান হাই নহয়গৈ। চ' আপোনালোকৰ বাকীকেইখন ডিস্ট্ৰিক্টত আপোনালোকে 70ৰ তলত ধৰিব পাৰে, যোনবিলাক বাকীকেইখন ডিস্ট্ৰিক্ট আছে। মই কৈ যোৱা ডিস্ট্ৰিক্টকেইখনৰ বাহিৰে বাকী যি ডিস্ট্ৰিক্ট আছে সেইবিলাকত আপোনালোকে 70ৰ তলত ধৰিব পাৰে। আৰু যদি আপোনালোকৰ কাষ্ট আছে, কাষ্টৰ ক্ষেত্ৰত আপোনালোকে চিন্তাই কৰিব নালাগে বাকীবিলাক ডিস্ট্ৰিক্টত, মানে আপোনালোকে যদি 27ও পায় আপোনালোকে ৰিটেন দিবলৈ পাব বেলেগবিলাক ডিস্ট্ৰিক্টত। এই যোনকেইখন ডিস্ট্ৰিক্টৰ কথা ক'লোঁ সেইকেইখন ডিস্ট্ৰিক্টত হ'লেও আপোনালোকে 27 বা 28 পালেও আপোনালোকে মানে 100% ৰিটেন দিবলৈ চান্স পাব, আপোনালোকক মই জনাই থ'লোঁ। মানে কাষ্টত আপোনালোকৰ অলপ হ'লেও কম যায় মানে বুজিছে নহয়। আপোনালোকৰ জেনেৰেলত যিমান যায় আপোনালোকৰ কাষ্টত কম যায় আপোনালোকৰ APR ক্ষেত্ৰত বুজিছে নহয়। আৰু এতিয়া অলৰেডি কাট অফটো ক'লোৱে আপোনালোকৰ 73, আপোনালোকক কাট অফটো কৈছোঁ 73 74। তাৰপৰা আপোনালোকে কাষ্ট হ'লে 3 বা 4লৈকে আপোনালোকে কমাই দিব পাৰে আপোনালোকে APR ক্ষেত্ৰত, 4 বা 5লৈকেও কমাই দিব পাৰে, মানে 69লৈকে আহি যাব পাৰে আপোনালোকে কাট অফৰ ক্ষেত্ৰত APR ক্ষেত্ৰত মানে আৰু মই ক'লোঁ আৰু। তো এতিয়া ল'ৰাখিনিৰ কথা গম পালে, আপোনালোকে 69 to 73 আপোনালোকে আনিবই লাগিব, যিহেতু 73 74লৈকে আনিবই লাগিব, 69 to 74লৈকে। আৰু এতিয়া ছোৱালীখিনিৰ ক্ষেত্ৰত কওঁ,
ছোৱালীখিনিতো আপোনালোকৰ আনৰিজাৰ্ভ বা জেনেৰেলৰ ক্ষেত্ৰখিনি প্ৰথম কৰি লওঁ। ছোৱালীখিনি আপোনালোকৰ 27, 28 পৰা আপোনালোকৰ ফিজিকেলত নামটো আহিবই। তাৰ বাহিৰেও আপোনালোকৰ 27, 28 পৰা আপোনালোকে 40 প্লাছ কৰক। 68ত আপোনালোকে 2 মানে 69, 70 তেনেকুৱা মানৰ পৰা আপোনালোকৰ ছোৱালীখিনি আহি যাব জেনেৰেলৰ ক্ষেত্ৰত। 69, 70, 68 to 70 ভিতৰত মানে আপোনালোকৰ ছোৱালীখিনি এপিয়াৰত নাম আহি যাব। আৰু যদি কাষ্টৰ হ'লে ছোৱালীখিনি চিন্তাই কৰিব নালাগে, যিহেতু ন' কেণ্ডিডেট বহুত থাকে আপোনালোকৰ। যিটো মই কৈছোঁ এপিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেণ্ডিডেটে নাথাকে নহয়, আপোনালোকৰ যিমান পাইছে। যদি আপোনালোকে 22-23 পাইছে, যদি কাষ্ট আছে আপোনালোকৰ SC, ST, MOBC, OBC আছে, 22-23তো আপোনালোকে নাম আহিব পাৰে। আৰু আপোনালোকৰ যিটো ভেকেঞ্চি আছে এইটো আপোনালোকে অকণমান মাৰ্ক পাই হ'লেও আপোনালোকে পাই যাব পাৰে। আপোনালোকক মই ক'লোঁ ছোৱালীখিনিৰ ক্ষেত্ৰত আপোনালোকে 61, 62, 63 হ'লেও আপোনালোকৰ নাম আহি যাব পাৰে এপিয়াৰত, বুজিছে নহয়, কাষ্টৰ হ'লে। চ' আপোনালোকৰ ছোৱালীখিনি ফিজিকেলত ইমান মাৰ্ক নহ'লেও আপোনালোকৰ এপিয়াৰত নাম আহিব। আপোনালোকে পঢ়াটো নেৰিব খালি। আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্টতো আপোনালোকৰ কাট অফ কম যাব। 60 আপোনালোকৰ 3 পৰা আপোনালোকৰ 70 ভিতৰত ছোৱালীখিনি যাব। চ' আপোনালোকে ইমান চিন্তাই কৰিব নালাগে। ছোৱালীখিনি যদি কাষ্টৰ হয় আপোনালোকৰ ৰিটেন দিবলৈ চান্স পাবই 100%। আৰু আপোনালোকে সেইকাৰণে এতিয়া পঢ়াখিনি ষ্টাৰ্ট কৰি থাকক। আৰু ল'ৰাখিনিৰ কথাই ক'লোৱে, আপোনালোকে সেইটোৱে অনুমানিক আইডিয়াত দিলোঁ। আৰু আপোনালোকক হয়তো মই ভালদৰে বনাব নোৱাৰিলোঁ, মই ভাবিছিলোঁ বেলেগ টাইপত বনাবলৈ অলপ, কিন্তু বনাব নোৱাৰিলোঁ। আৰু ষ্টেট ৱাইজ গ'লেও সেইটো ষ্টাইলতে কাট অফ যাব। আপোনালোকৰ 70 to 75 যাব ষ্টেট ৱাইজ যদিও হয়, বুজিছা নহয়। জেনেৰেলৰ ক্ষেত্ৰত আৰু কাষ্টৰ ক্ষেত্ৰত 2-এটা কমিব পাৰে ষ্টেট ৱাইজ যদি হৈ যায়। 2-এটা কমিলে আপোনালোকৰ 75 মান আপোনালোকৰ 70 to 75 আপোনালোকৰ ষ্টেট ৱাইজ হ'লে হ'ব। আৰু 2-এটা কমাই দিব পাৰে যদি কাষ্টৰ ক্ষেত্ৰত হয়, কাষ্টৰ হ'লে ষ্টেট ৱাইজ হ'লে। চ' ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট কৰি। ধন্যবাদ।